মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আকৌ তৃতীয় শ্ৰেণীৰ বাবে এটি পাঠ লৈ আহিছোঁ। পাঠ 13 ব আৰু হ যোগ। কি যোগ? ব আৰু হ যোগ। এতিয়া চাওক, ম যোগ ব, মই বয় মই বম ব। ম যোগ ব আমি কেনেদৰে পঢ়ো? মই বয় মই বম ব। ঠিক তেনেদৰে হ যোগ ব, হয় বয় হয় বহ ব। হ যোগ ব, হয় বয় হয় বহ ব। দন্ত্য দ যোগ ব, দয় বয় দয় বদ ব। দন্ত্য দ যোগ ব, দয় বয় দয় বদ ব। দন্ত্য হ যোগ ব, হয় বয় হয় বস্য। যেতিয়া দন্ত্য হৰ লগত ব লগ হয় বা যোগ হয় তেতিয়া উচ্চাৰণটো ছ হয়। যেনে দন্ত্য হ যোগ ব, হয় বয় হয় বস্য। হয় বয় হয় বস্য। ম যোগ ভ, মই ভয় মই ভম ভ। ম যোগ ভ, মই ভয় মই ভম ভ। দন্ত্য দ যোগ ভ, দয় ভয় দয় ভদ ভ। দন্ত্য দ যোগ ভ, দয় ভয় দয় ভদ ভ। এইকেইটা আছিল আমাৰ যুক্তাক্ষৰ। এতিয়া আমি এই যুক্তাক্ষৰবোৰ থকা কেইটামান শব্দ দিছে, সেই শব্দকেইটা পঢ়িম আৰু মই কাষত ব্ৰেকেটৰ মাজত অৰ্থকেইটা লিখি দিছোঁ। বিশ্ব, পক্ক, কুম্ভ, দম্ভ, তম্বু, দ্বীপ, ধনী, ধ্বংস, গহ্বৰ, বিদ্বান, স্বাধীন, বিশ্বাস। কুম্ভীৰ, উদ্ভৱ, সম্ভাৰ, ঈশ্বৰ। সম্ভাষণ, অন্বেষণ, সমন্বয়, দিগ্বিজয়। মই আৰু এবাৰ পঢ়ি দিছোঁ। বৰ্ধস্বকাৰে বি তালব্য হয় বয় হয় বস্য। বিশ্ব, আমি আগত যেনেকৈ পাইছিলোঁ যে দন্ত্য হৰ লগত ব লগ লাগিলে উচ্চাৰণটো ছ হয়, ঠিক তেনেকৈ তালব্য হৰ লগতো ব যোগ হ'লে উচ্চাৰণটো ছ হয়। কি কৈছোঁ? তালব্য হৰ লগতো ব লগ লাগিলে বা ব যুক্ত হ'লে উচ্চাৰণ ছ হয়। বৰ্ধস্বকাৰে বি তালব্য হয় বয় হয় বস্য। বিশ্ব, বিশ্ব মানে পৃথিৱী। পক্ক, প কয় পক্ক, পক্ক, পক্ক মানে পকা। কুম্ভ, বৰ্ধস্বকাৰে কু মই ভম্ভ, কুম্ভ, কুম্ভ মানে কলহ। দম্ভ, দন্ত্য দ মই ভম্ভ, দম্ভ, দম্ভ মানে হৈছে অহংকাৰ। তম্বু, দন্ত্য ত মই বম্ব ডাঠ চৌকাৰ, তম্বু, তম্বু মানে হৈছে ডাঠ কাপোৰৰ ঘৰ। দ্বীপ, দয়বদ্ধ তাত দীৰ্ঘইকাৰ প, দ্বীপ, দ্বীপ মানে হৈছে পানীয়ে বেৰি থকা ঠাই। ধনী, ধয়বদ্ধ দন্ত্য ন হস্যিকাৰ নি, ধনী মানে হৈছে মেঘৰ গাজনি বা ক'ৰবাত ঠেকা খাই ঘূৰি অহা শব্দকো ধনী বুলি কোৱা হয়। ধ্বংস, ধয়বদ্ধ তাত অনুসাৰ ধং দন্ত্য হ, ধ্বংস, ধ্বংস মানে হৈছে নাশ। গহ্বৰ, গ হয় বহ ব ৰ, গহ্বৰ, গহ্বৰ মানে হৈছে গুহা। বিদ্বান, বৰ্ধস্বকাৰে বি দয়বদ্ধ তাত আকাৰ বিদ্যা দন্ত্য ন, বিদ্বান, বিদ্বান মানে হৈছে বিদ্যাৱন্ত লোক, বিদ্যাৱন্ত অৰ্থাৎ জনা শুনা ব্যক্তি। স্বাধীন, দন্ত্য হয় বয় হয় বস্য তাত আকাৰ স্বা দন্ত্য ধ দীৰ্ঘইকাৰে ধি দন্ত্য ন, স্বাধীন, স্বাধীন মানে হৈছে লোকৰ অধীন নোহোৱা। অধীন মানে তলতীয়া, লোকৰ অধীন নোহোৱা। বিশ্বাস, বৰ্ধস্বকাৰে বি তালব্য হয় বয় হয় বস্য তাত আকাৰ বিশ্বা দন্ত্য হ, বিশ্বাস, বিশ্বাস মানে পতিয়াম। কুম্ভীৰ, বৰ্ধস্বকাৰে কু মই ভম্ভ তাত দীৰ্ঘইকাৰ কুম্ভীৰ, কুম্ভীৰ, কুম্ভীৰ মানে ঘৰিয়াল। উদ্ভৱ, বস্য উ দন্ত্য দয় ভয় দয় ভদ ভ ৱ ব, উদ্ভৱ, উদ্ভৱ মানে হৈছে উৎপত্তি। সম্ভাৰ, দন্ত্য হ মই ভয় মই ভম্ভ তাত আকাৰ সম্ভা ৰ, সম্ভাৰ, সম্ভাৰ মানে হৈছে সমূহ। ঈশ্বৰ, দীৰ্ঘ ই তালব্য হয় বয় হয় বস্য ৰ, ঈশ্বৰ, ঈশ্বৰ মানে হৈছে ভগৱান বা হৰি। সম্ভাষণ,
দন্ত্য হ মই ভম্ভ তাত আকাৰ সম্ভা মূৰ্ধন্য হ মূৰ্ধন্য ন সম্ভাষণ সম্ভাষণ মানে মাত লগোৱা অন্বেষণ অ নয়বন্য তাত একাৰ অন্নে মূৰ্ধন্য হ মূৰ্ধন্য ন অন্বেষণ অন্বেষণ মানে হৈছে অনুসন্ধান সমন্বয় দন্ত্য হ ম নয়বন্য অন্তস্থ ইয় সমন্বয় সমন্বয় মানে হৈছে মিলন দিগ্বিজয় দন্ত্য দ হৈছে দি গয় বয় গ তাত হস্যইকাৰ দিগ্বি বৰ্গীয় জ অন্তস্থ ইয় দিগ্বিজয় দিগ্বিজয় মানে হৈছে ৰণত বা যুদ্ধত বহু দেশৰ ওপৰত লভা জয় কি কৈছো দিগ্বিজয় মানে ৰণত বা যুদ্ধত বহু দেশৰ ওপৰত লভা জয় তাক কি বুলি কয় দিগ্বিজয় তোমালোকে এনেদৰে ঘৰত পঢ়িবা তাৰ পাছত তলত অকণমান ব্যাখ্যা দিছে মই পঢ়ি দিছোঁ মাজুলী বিশ্ববিখ্যাত নদীদ্বীপ ডিচেম্বৰ মাহত আমি মাজুলীলৈ গৈছিলোঁ পুৱাই যাত্ৰা আৰম্ভ কৰিছিলোঁ মাজুলীত কেইবাখনো সত্ৰ আছে সত্ৰসমূহত বহুতো বিদ্বান লোক আছে আমি তেওঁলোকক সম্ভাষণ জনাইছিলোঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা সকলোৰে প্ৰতি সদ্ভাৱ ৰাখিবা দম্ভেৰে কথা নকবা স্বাৰ্থপৰ মানুহক কোনেও ভাল নাপায় সকলো কামতে স্বাৱলম্বী হ'বলৈ যত্ন কৰিবা কি বুলি কৈছে মাজুলী বিশ্ববিখ্যাত নদীদ্বীপ আমি সকলোৱে মাজুলীৰ কথা জানো ন মাজুলী হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে থকা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু এইটো ক'ত আছে অসমত আছে হয়নে ডিচেম্বৰ মাহত আমি মাজুলীলৈ গৈছিলোঁ আমি কেতিয়া মাজুলীলৈ গৈছিলোঁ ডিচেম্বৰ মাহত পুৱাই যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি মাজুলীলৈ বুলি কেতিয়া যাত্ৰা আৰম্ভ কৰিছিলোঁ পুৱাতে ৰাতিপুৱাই মাজুলীত কেইবাখনো সত্ৰ আছে মাজুলীত কি আছে কেইবাখনো সত্ৰ আছে সত্ৰত কি কৰে জানানে সত্ৰত নাম প্ৰসংগ কৰে আৰু এই সত্ৰবোৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল এই সত্ৰসমূহত ধৰ্মৰ আলোচনা হয় বিভিন্ন ধৰণৰ সভা সমিতিও থাকে নাট ভাওনা এইবোৰৰ প্ৰদৰ্শন হয় সত্ৰসমূহত বহুতো বিদ্বান লোক আছে বিদ্বান মানে কি বুলি কৈছিলোঁ বিদ্যাৱন্ত লোক সত্ৰসমূহত কি আছে বহুতো বিদ্বান লোক আছে লোক মানে মানুহ আমি তেওঁলোকক সম্ভাষণ জনাইছিলোঁ আৰু কি কৈছে সত্ৰত গৈ আমি কি বুলি কৈছে তেওঁলোকক আমি সম্ভাষণ জনাইছিলোঁ সম্ভাষণ মানে মাত লগাইছিলোঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা আমি সকলোৱে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে সকলোৰে প্ৰতি সদ্ভাৱ ৰাখিবা সদ্ভাৱ মানে ভাল ভাৱ আমি কি কৰিব লাগে সকলো মানুহৰ লগতে সদ্ভাৱ ৰাখিব লাগে দম্ভেৰে কথা নকবা দম্ভেৰে মানে অহংকাৰেৰে ময়ে পাৰোঁ মোৰে হয় এনেকুৱা ধৰণৰ শব্দবোৰে অহংকাৰ গতিকে এনেকৈ দম্ভেৰে কথা ক'ব নালাগে স্বাৰ্থপৰ মানুহক কোনেও ভাল নাপায় স্বাৰ্থপৰ মানে হৈছে কেৱল নিজৰ কথা ভবা মানুহ আৰু তেনেকুৱা মানুহক কোনেও ভাল নাপায় স্বাৰ্থপৰ মানুহে যেতিয়া তাৰ প্ৰয়োজন হয় তেতিয়াহে মানুহৰ লগত সম্পৰ্ক বজাই ৰাখে যেতিয়া তেওঁৰ কামখিনি হৈ যায় তেতিয়া আৰু তেওঁ মানুহৰ লগত সম্পৰ্ক নাৰাখে গতিকে এনেকুৱা স্বাৰ্থপৰ মানুহৰ পৰা কি হ'ব লাগে আমি সাৱধান হ'ব লাগে আৰু স্বাৰ্থপৰ মানুহক কোনেও ভালো নাপায় সকলো কামতে স্বাৱলম্বী হ'বলৈ যত্ন কৰিবা স্বাৱলম্বী মানে হৈছে নিজে নিজক প্ৰতিপাল কৰা এতিয়া চোৱাচোন তুমি যেতিয়া বিদ্যালয়লৈ ওলাই আহা তেতিয়া মাৰ কিমান কষ্ট হয় টাইম টেবুল বাছি দিয়া বেগত টিফিন ভৰাই দিয়া পানীৰ বটল দিয়া ইউনিফৰ্ম পিন্ধাই দিয়া কিন্তু তুমি যদি এই কামবোৰ সৰু সৰু কামবোৰ নিজে কৰা তেতিয়াহ'লে কিমান সময় বাচিব মাৰ এতিয়াৰ পৰা তোমালোকে নিজৰ কাম নিজে কৰিবা দেই গতিকে এইখিনিয়ে আছিল তোমালোকৰ পাঠ 13 পাঠ ব আৰু ভ যোগ
পাছলৈ কিবা অসুবিধা থাকিলে মোক জনাবা মই আৰু এই বিষয়ে ভিডিঅ' দিম আৰু এটা কথা কওঁ মাজুলী সম্পৰ্কে মই পাছত এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ধন্যবাদ